কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম। বোলে নম নম নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰিক মায়ক নিজান আপোনাৰ মহিমা বেগত কৰি প্ৰভু জীৱক পৰা পৰিত্ৰাণ প্ৰভু জীৱক পৰা পৰিত্ৰাণ প্ৰভু। এয়া আজি বহাগ বিহুৰ বৰ্ষতি আমাৰ অসমীয়া বৰ্ষতিৰ প্ৰথম মাহটোত আজি নতুন বছৰ, আজি গোসাই বিহু। এয়া তোমাৰ বিহুত আমি তোমাৰ বস্তু তোমাকে অৰ্পণ কৰিছোঁ। এইখিনি দিওঁতে থওঁতে লওঁতে কৰোঁতে যি অপৰাধ হৈছে সকলো অপৰাধ মৰ্ষণ কৰা, আৰু লগতে এই বৰ্তমান যি সময়, এই সময় গোটেই মানৱ জাতিৰ কাৰণে দুঃসময়। এই সময়ত এই কৰোণা ভাইৰাছৰ আতংকত আমি সকলোৱে সাৱধান হৈ আছোঁ, গৃহবন্দী হৈ আছোঁ, আৰু গোটেই মানৱ জাতিয়ে মানিছে। আহিব এনেকুৱা বিপদ আগলৈও আহিব। এইবোৰ এতিয়া সকলো আমাৰ সাৱধানতাৰ কাৰণে সকলো গুচি যোৱাত তুমি সহায় কৰিবা। এই তোমাৰ ওচৰত প্ৰাৰ্থনা, এই তোমাৰ ওচৰত আমাৰ মিনতি প্ৰভু। কৃষ্ণ কি হ'ল কোন আন্দা হৈ গ'ল যে কি হৈছে? এয়া কি প্ৰভু, এয়া তোমাক কি অৱতাৰ? নানে বৰদৈছিলা অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানামে পখিলো কৰণ। আমি লকডাউন মানি চলিছোঁ নহয় প্ৰভু। আনগতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি প্ৰকৃতি ৰুষ্ট তুমি হোৱা সন্তুষ্ট। তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে। ষ্টে হোম ষ্টে ছেফ, ষ্টে হোম ষ্টে ছেফ।